हेलो गाइस स्वागतम जनाइছো पिंकी राजी ब्लॉग चैनल तो अन्य एटी भिडिओ ले আৰু কালিয়াবা যেহেতু শিৱৰাত্ৰি হৈ আছে ন আমি ওলাইছো আমাৰ গাঁৱতে আছে শিৱ মন্দিৰ তো পাতিছে যেহেতু আজিহে পাতিছে হেতু কাৰণে আমি ওলাইছো এতিয়া লৰা কেজনী ওলাইছে এগৰাকী আমাৰ মা নাযায় বোলে আমাৰ লৰা কেজনী ওলাইছে হেল্ল এফালে এজনী নাম ইল্লু আৰু এজনী আছে বেলজয় আমি ওলাইছো এতিয়া মন্দিৰলৈ ধূপ চাকি জ্বলাই আহো আৰু তাৰ পিছত মন্দিৰতনো কেনেকুৱা পৰিস্থিতি দেখাম আপোনালোকক অলপ কৃষ্ণ নমো নমোহে জনাইছো আদে আপোনালোকক জয় ভলো বাবা কি আজি কিন্তু একদম মুঠতে ভাং আৰু ভুটা খাম একদম এনেকুৱা বলিয়া হৈ আহিব লাগিব নহলে কেনেকৈ খুব মিছে একদম ভাত পোৱা নাই দে আৰু এতিয়া তেতিয়াহ'লে গৈ থাকো দে বাই বাই থেংক ইউ বাই বাই আৰু আমি এনেকৈ খোজকাঢ়ি আহি আছো আৰু এফালে মন্দিৰলৈ যোৱা মানুহবিলাক দেখিছেনে আন্ধাৰ হৈ আছে এফালে পিছতো আহিছে আৰু মানুহ তেনেহ'লে গৈ পাই লওঁগে ন আৰু ফাইনেলি আমি মন্দিৰত আহি পালোহি এতিয়া চব মন্দিৰৰ পৰিস্থিতি মানুহবিলাক এনেকৈ আছে আৰু বাহিৰত ভিতৰত আৰু এতিয়া সকলোৱে গাঁৱৰ সকলোৱে ধূপ চাকি ধুনীয়াকৈ জ্বলাইছে আৰু ময়ো জ্বলাই লওঁ পাইছোহি আৰু দেই গাইছ একদম ল'ৰা কোচত লৈ ভাগৰ লাগি গ'ল আমি ক'লৈ গৈছিলোঁ ন প্ৰসাদ খাবলৈ এইখিনি প্ৰসাদ আনিলোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই কৈ দিয়া আকৌ বাই